আহিছিল চিকেন খাবলৈ ধাবাই দিলে পইতাচোৰা। মাংসত কি ওলাইছে এইটো আপুনি চাইছেনে? কি এইটো? মাংসৰ বাটিত সিজোৱা পইতাচোৰা দেখি ভোক পলাল আৰক্ষীৰ। আপুনি যে মানুহক যে খাদ্য খুৱায় এইটো মাংসত কি ওলাইছে এইটো আপুনি চাইছেনে? কি এইটো? কি পকা এইটো? কি পকা এইটো? তেল পইতাখনে নহয়? আপুনি চাই লওক এইটো তেল পইতাখনে নহয়, চাই লওক এইটো। ঘটনা সোণাপুৰৰ নিউ চিটি ধাবাত। ক্ষেত্ৰী আৰক্ষীৰ এটা দলে চাংচাৰীৰ পৰা এটা অনুসন্ধান কৰি ঘূৰি অহাৰ পথত ধাবাখনত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সোমাইছিল। সিমানলৈ ঠিকেই আছিল, কিন্তু চিকেন খাই থাকোঁতে হঠাৎ আৰক্ষীৰ চকুত পৰিল এটা সিজোৱা পইতাচোৰা। মাংসৰ বাটিত সিজোৱা পইতাচোৰা দেখি আৰক্ষীৰ দলটোৰ মাজত লাগিল হাহাকাৰ। এতিয়া প্ৰশ্ন হয়, কিমান বিশ্বাসযোগ্য হোটেল ৰেষ্টুৰেণ্টৰ খাদ্য? যে মানুহক আপোনালোকে এনেকৈ খাদ্য বনায় নেকি, এনেকৈ খুৱাই নেকি? এইটো কি তুমি দেখিছানে? এইটো এইটো কি কি এইটো ক'ত ওলাইছে? এইটো মাংসত ওলাইছে ন? কেইদিনমান পূৰ্বে শিৱসাগৰৰ এখন ৰেষ্টুৰেণ্টে ছাগলী মাংস খাবলৈ অহা গ্ৰাহকক গাহৰিৰ মাংস দিছিল। আহিছোঁ খাবলৈ, আকৌ ফূৰ্তি কৰি ওলাই সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াবা। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ, একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু, 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ, এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে মানুহ। এনেধৰণৰ ধাবা ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? গতিকে হোটেল ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হওক, কাৰণ খাদ্যৰ প্লেটত ধাবা ৰেষ্টুৰেণ্টে কেতিয়া কি দিয়ে তাৰ কোনো ঠিকনা নাথাকে। নিউ চিটি ধাবা ক'ত আছে এখন ধাবাখন? সোণাপুৰত। ঠিক আছে, আপুনি যে মানুহক যে খাদ্য খুৱায় এইটো মাংসত কি ওলাইছে এইটো আপুনি চাইছেনে? কি এইটো? কি পকা এইটো? কি পকা এইটো? তেল পইতাখনে নহয়? আপুনি চাই লওক এইটো তেল পইতাখনে নহয়, চাই লওক এইটো। হয়নে? মানুহক তেনেকৈ খাদ্য খুৱায়? सर वो हाथे पहुँची सके सर। হা হে खाना तो सर किचन तो नपरे सर हाथे पहुँच देगी। আহোঁতে কেনেকৈ পৰিল? এইটো বনাইছে, এইটো মৰা। আহোঁতে পৰিটো সি জঁপিয়াই থাকিব।